পোখকথাত আৰু চালুপথাৰ অঞ্চলৰ ধনশিৰি মহকুমাৰ চালুপথাৰ অঞ্চলৰ 6খনকৈ বিদ্যালয়ৰ সহযোগত ৰাইজৰ উৎসৱ যি এই অনুষ্ঠান বৰ সময় উপযোগী আৰু প্ৰাসংগিক এটা বিষয়। আজি সাম্প্ৰতিক সময়ত সমগ্ৰ ভাৰতত যি ৰাষ্ট্ৰীয় ঐক্যতা বা নেশ্যনেল ইণ্টিগ্ৰেশ্যন এই বিষয়টো এটা প্ৰাসংগিক বিষয় হৈছে। আমাৰ দেশবাসীৰ মাজত সঘনাই গোষ্ঠী সংঘৰ্ষ, সঘনাই ভাষাক লৈ, ধৰ্মক লৈ, বিভিন্ন ইস্যু লৈ পেলাই গোষ্ঠী সংঘৰ্ষ বা জনগোষ্ঠীবিলাকৰ মাজত, জনজাতিবিলাকৰ মাজত যি মনোমালিন্য সৃষ্টি হৈ আহিছে, যাৰ ফলত ৰাষ্ট্ৰীয় একতাৰ লগতে ৰাষ্ট্ৰীয় উন্নয়ন যিটো ব্যাঘাত জন্ম হৈছে বা উন্নয়নৰ বাধা হিচাপে থিয় দিছে। গতিকে ৰাইজৰ উৎসৱৰ জৰিয়তে সকলো জনগোষ্ঠী, সকলো ভাষা ভাষী লোক, সকলো বৰ্গৰ লোক, ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, কৃষকসকল, গাঁৱৰ মহিলাসকল, গাঁৱৰ বৃদ্ধ বনিতা সকলো মিলি পেলাই আজি এই চালুপথাৰ অঞ্চলত ৰাইজৰ উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই উদ্যোক্তাসকলক। আৰু মই আশা কৰিম যে সমগ্ৰ অসম, সমগ্ৰ ভাৰতবৰ্ষতে এনেকুৱা অনুষ্ঠান হ'ব লাগে, যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে। আমি জানো যে প্ৰায় ৩,০০০টামান জাতি উপজাতি ভাৰতবৰ্ষত আছে, অধ্যয়নৰ মতে আমি পাওঁ, বা ১৬৫২টা ভাষা আছে, প্ৰায় ৬০,০০০টা টাইটেল, ছাব টাইটেল আছে। গতিকে বিভিন্ন এটা মাল্টিপুল এথনিক বুলি কওঁ, যাক আমি এখন বাগিচাত বিভিন্ন ধৰণৰ ফুল যেনেকৈ সমাহাৰ থাকে, ভাৰতবৰ্ষৰ সমাজখনো তেনেকুৱা। গতিকে আমাৰ মাজত যদি ঐক্যতা নাথাকে, আমাৰ মাজত যদি জনগোষ্ঠী ভাষাভাষী লোকসকলৰ মাজত, জনজাতি সকলোৰ মাজত যদি একতা নাথাকে, তেতিয়া আমি এখন দেশ আগুৱাই যাব নোৱাৰিম। গতিকে চৰকাৰেও দায়িত্ব আছে, জনসাধাৰণৰ দায়িত্ব আছে, শিক্ষকসকলেও দায়িত্ব আছে, ৰাইজৰো দায়িত্ব আছে। সকলোৱে মিলি ৰাইজৰ উৎসৱৰ জৰিয়তে আমাৰ মাজত যেতিয়া সম্প্ৰীতি গঢ় লয়, যাৰ ফলত দেশখন শক্তিশালী হৈ গঢ় দিব পৰা যায় বা সহজ হয়, তাৰ এটা প্ৰক্ৰিয়া। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে, আৰু সকলোৱে যাতে এনেধৰণৰ ৰাইজৰ মেল অনুষ্ঠিত কৰে তাৰ বাবেও আহ্বান জনাইছোঁ। ধন্যবাদ। আজি আমাৰ বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ৰাইজৰ উৎসৱ, আৰু ইয়াত সংযোগ আছে চালুকপথাৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয় আৰু চালুকপথাৰ জনজাতি প্ৰাথমিক বিদ্যালয় আৰু মানে পাঞ্জান মণ্ডল উৎসৱ আৰু ৩ নম্বৰ চালুকপথাৰ বিদ্যালয়ৰ সহযোগত বৰ্তমান ৰেংমাইপুৰ প্ৰাথমিক বিদ্যালয়, এওঁলোকে গোটেই আজিৰ উৎসৱত পিতৃ মাতৃ অৰ্থাৎ ল'ৰা ছোৱালীৰ গাৰ্জেনসকলে আজি 2 দিনীয়া কাৰ্যসূচী, আজি প্ৰথম আৰম্ভ হোৱাৰ লগতে ইয়াত খেল ঢোল আদি কৰি পতাকা উত্তোলন সম্পূৰ্ণ কৰা হৈছে। আৰু ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক, তেওঁলোকে ইয়াত উৎসৱটো পাতিছে। ইয়াত আজি আমি 2022 বৰ্ষৰ ৰাইজৰ উৎসৱ 6খন বিদ্যালয়ে একত্ৰিত হৈ উদযাপন কৰিবলৈ লৈছোঁ। উক্ত উৎসৱত এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা পিতৃ মাতৃ, ৰাইজ, শিক্ষক, ছাত্ৰ ছাত্ৰী সকলোৱে একগোট হৈ আমি এক উৎসৱৰ আয়োজন কৰিছোঁ। উক্ত উৎসৱত সকলোৱে অংশগ্ৰহণ কৰিছে। গতিকে সকলোকেই আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ, আৰু যাতে এই উৎসৱটি সফল হওক তাৰ কামনাৰে। ধুনীয়া, যথেষ্ট মহিলাসকলৰ বেছি সঁহাৰি পাইছোঁ। মহিলা আই মাতৃসকল বেছিকৈ আহিছে, আৰু আপোনালোকে দেখিব পাব ইয়াতে আমাৰ ৰছী টনা খেল চলি আছে। গতিকে তেওঁলোকে যথেষ্ট উৎসাহেৰে তাত অংশগ্ৰহণ কৰিছে, দেখি ভাল লাগিছে, ধুনীয়া হৈছে। ল'ৰা ছোৱালীয়ে যিটো লাজ মনোভাৱেৰে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে, আই মাতৃসকলে বা অভিভাৱকে যেতিয়া অংশগ্ৰহণ কৰি দিয়ে, দেখুৱাই দিয়ে, তেনেহ'লে তেওঁলোকৰ কাৰণে এটা প্ৰেৰণা হয়। আৰু নিশ্চয় অদূৰ ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব তেনেকুৱা কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিবলৈ, বা স্কুলখন বা সমাজখন আগুৱাই নিবলৈ তেওঁলোকে সফল হ'ব বুলি মই কামনা কৰিছোঁ। আছে, নিশ্চয় আছে। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শনীমূলক আমাৰ নৃত্য গীত আছে, বিভিন্ন সাহিত্য দিশৰ তেওঁলোকে প্ৰদৰ্শনীমূলক কলা কৌশল দেখুৱাব পাৰিব। এইখিনি ছাত্ৰ
ছাত্ৰীসকলৰ কাৰণে ৰখা হৈছে। যিহেতু ৰাইজৰ উৎসৱ, ইয়াত আই মাতৃসকল বা ৰাইজৰ কাৰণে মানে প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা হৈছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ প্ৰদৰ্শনীমূলক ব্যৱস্থা আছে। সেইখিনি আমি অলপ পিছতে এই কাৰ্যসূচী শেষ হোৱাৰ পিছতে আৰম্ভ কৰিম বুলি আশা কৰিছোঁ। মই আজি আমাৰ LP স্কুলৰ প্ৰাংগণৰ ফিল্ডত আহি মই আজি দেখিছোঁ সহস্ৰ ৰাইজ ওলাই আহিছে, 6খন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ওলাই আহিছে, লগতে ৰাইজ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। আমি এনেধৰণৰ এটা ভাল পৰিৱেশ বা এনেকুৱা ৰাইজোৱা অনুষ্ঠান স্কুলৰ সমস্যাত আমি এদিনো দেখা নাছিলোঁ, কিন্তু আজি নতুনকৈ দেখি পাই বৰ ভাল লাগিছে। আৰু ইয়াৰ আগতে আমি গুণোৎসৱত এটা আমি যোগদান কৰিছিলোঁ। সেই উপলক্ষে গুণোৎসৱৰ জাগাত আজি আমি দেখিলোঁ ৰাইজৰ উৎসৱ 6খন স্কুলে মিলি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে আহি যথেষ্ট শ্ৰমদান কৰিলে আৰু যথেষ্ট ৰঙিল কৰি ছাত্ৰ ছাত্ৰীসকলক আজি খেল প্ৰদৰ্শন কৰাইছে। ইতিমধ্যে সভা পাতিছে, ছাত্ৰ ছাত্ৰীৰ খেল ধেমালি ৰচী টনালৈকে আমি দেখি আছোঁ। এইখিনি দেখি যথেষ্ট আনন্দ লাগিলে আৰু ভৱিষ্যতৰ শিক্ষকবিলাকৰ এনেধৰণৰ মনোভাৱ ভাল, ইয়াতকৈ আকৌ ভাল মনোভাৱ চিন্তা কৰাটো আমি যথেষ্ট কামনা কৰিলোঁ। ধন্যবাদ।